Tata Semiconductor industry. এন চন্দ্ৰশেখৰ আৰু আমাৰ মুখ্যমন্ত্ৰী আজি কেইদিনমান আগতে এই কোম্পানীৰ ভূমিপূজন সম্পন্ন কৰিলে জাগিৰোডত আৰু কিছুদিনৰ ভিতৰতে ইয়াৰ পৰা প্ৰডাকশ্যন আৰম্ভ হ'ব কিন্তু আসলতে সেমিকন্ডাক্টৰ হয় কি আমাৰ অসমত কেনে ধৰণৰ সেমিকন্ডাক্টৰ প্ৰডাকশ্যন হ'ব এই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ফলত আমাৰ অসমৰ যুৱক যুৱতীৰ কেনে ধৰণৰ সুবিধা হ'ব এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম set to have started exports of limited quantities. The Tata Group has decided to set up a manufacturing plant Semiconductor unit in Morigao in Assam. It's India's biggest ever investment project. আজিৰ যুগত তেল আৰু সোণৰ পিছতে যদি কিবা বস্তুৰ বেছি মূল্য আছে সেইটো হৈছে সেমিকন্ডাক্টৰ সেমিকন্ডাক্টৰ অবিহনে আজিৰ যুগত চলাটো অসম্ভৱ যিকোনো ইলেক্ট্ৰনিক গেজেট বা কাৰ এইবিলাক চলিবলৈ সেমিকন্ডাক্টৰৰ প্ৰয়োজন হয় আপোনাৰ ঘৰত থকা এসি কুলাৰ ৰেফ্ৰিজাৰেটৰ মোবাইল টিভি ল্যাপটপ আদি সকলোবোৰ সেমিকন্ডাক্টৰৰ দ্বাৰাই চলে বা আইসি ইন্টিগ্ৰেটেড সাৰ্কিট 2020 চনৰ পৰা 23 চনৰ ভিতৰত গ্লোবেলি সেমিকন্ডাক্টৰৰ শৰ্টেজ আহিছিলে যাৰ ফলত মোবাইল ল্যাপটপ টিভি গাড়ী এইবিলাকৰ দামো বাঢ়ি গৈছে 2022 চনতে ভাৰতবৰ্ষই 4.55 বিলিয়ন সেমিকন্ডাক্টৰ বাহিৰৰ পৰা ইম্পৰ্ট কৰে এই ক্ষেত্ৰত যিবিলাক দেশৰ পৰা ভাৰতবৰ্ষই সেমিকন্ডাক্টৰ ইম্পৰ্ট কৰে সেই দেশবিলাকৰ লগত যদি কিবা সংঘৰ্ষ হয় বা সেই দেশবিলাকে যদি ভাৰতবৰ্ষক সেমিকন্ডাক্টৰ দিবলৈ মানা কৰে তেতিয়া হলে ভাৰতবৰ্ষৰ নিচিনা এখন ইমান জনবহুল দেশ এখনত এক মাহ চলাটো অসম্ভৱ হৈ পৰিব সেই কাৰণে ভাৰতবৰ্ষই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাটো বহুত জৰুৰী সেমিকন্ডাক্টৰ যিকোনো ইলেক্ট্ৰনিক ডিভাইচৰ জিউটোৰ নিচিনা যেতিয়ালৈকে আমাৰ দেহত জিউটো থাকে তেতিয়ালৈকে শৰীৰৰ দ্বাৰা সকলো কাম কৰিব পাৰো কিন্তু যেতিয়াই আমাৰ দেহৰ পৰা জিউটো ওলাই যায় তেতিয়াই আমাৰ শৰীৰটোৰ কোনো ভ্যালু নোহোৱা হৈ যায় ঠিক সেইদৰে সেমিকন্ডাক্টৰ ইলেক্ট্ৰনিক ডিভাইচৰ জিউৰ নিচিনা এই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী পৃথিৱীৰ 65% টাইৱানে প্ৰডাকশ্যন কৰে আৰু 15% সাউথ কোৰিয়াই 7% আমেৰিকাই 6% চাইনাই আৰু বাকি 7% বাকি পৃথিৱীৰ যিমানবোৰ দেশ আছে এই দেশবিলাকে লগ লাগি কৰে এই ইণ্ডাষ্ট্ৰী ভাৰতবৰ্ষত নাই এই ইণ্ডাষ্ট্ৰী বহাবলৈ বহুত পইচাৰ প্ৰয়োজন হয় আৰু এই ইণ্ডাষ্ট্ৰীৰ খুব কম সময়ৰ ভিতৰতে আপগ্ৰেডেশন আহি থাকে আৰু এই প্ৰসেছত আপগ্ৰেড কৰাবলৈ আৰু বহুত পইচাৰ প্ৰয়োজন তথাপিও টাটা আৰু টাইৱানৰ TSMC কোম্পানীয়ে লগ লাগি ভাৰতবৰ্ষত ধলেৰা গুজৰাটত আৰু অসমৰ জাগিৰোডত এই কোম্পানী বহাবলৈ আগবাঢ়িছে অসমৰ এই প্ল্যান্টত হোৱাইট বোৰ্ড ফ্লিপ চিপ আৰু ইন্টিগ্ৰেটেড সিস্টেম পেকেজিংৰ নিচিনা কাম এই অসমৰ প্ল্যান্টত কৰা হ'ব টাটাৰ এই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী প্ল্যান্টত 14 নেনোমিটাৰ চিপসেট বনাব এই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী চিপসেটৰ নেনোমিটাৰ যিমানে কম হয় সিমানে পাৱাৰ এফিচিয়েন্ট আৰু পাৰফৰমেন্স ভাল হয় কিন্তু টাইৱানৰ কোম্পানীয়ে লেটেষ্ট 3 নেনোমিটাৰ টেকনলজিৰো চিপসেট বনাইছে যিটো Samsung Galaxy S25ত এইটো ইউজ কৰা হৈছে টাটাৰ এই ইণ্ডাষ্ট্ৰীত 14 নেনোমিটাৰ টেকনলজি চিপসেট বনাব যদিও 3 নেনোমিটাৰ টেকনলজিলৈ যাবলৈ বহুত টাইম লাগিব তথাপি ভাৰতৰ নিচিনা দেশ এখনত য'ত আগতে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী নাছিল তাত এন্ট্ৰি কৰাটোই ভাৰতৰ বাবে বহুত ডাঙৰ কথা অসমৰ জাগিৰোডত বহুৱা এই টাটাৰ সেমিকন্ডাক্টৰ প্ল্যান্টত 27000 কোটি টকা খৰচা হ'ব এই প্ল্যান্ট বনাবলৈ 24/7 ইলেক্ট্ৰিক কাৰেন্ট থাকিব লাগিব যদি 1 মিনিটৰ কাৰণে ইলেক্ট্ৰিক কাৰেন্ট গুচি যায় এই প্ল্যান্টৰ কোটি টকা লছ হৈ যাব আৰু এই প্ল্যান্টত একেবাৰে পিউৰ ওয়াটাৰ লাগিব এই প্ল্যান্টটো ইমান সাফা হ'ব লাগিব য'ত এটা ডাস্ট পাৰ্টিকেলো থাকিব নোৱাৰিব এনেদৰে সাফা হৈ থাকিব লাগিব গতিকে এইবোৰ কৰোতে এই ইণ্ডাষ্ট্ৰীত বহুত পইচাৰ খৰচা আই জনোৱা মতে জাগিৰোডৰ এই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰী ষ্টাৰ্ট হোৱাৰ লগে লগে 27ৰ পৰা 28000 ডাইৰেক্ট আৰু ইনডাইৰেক্ট জব ক্ৰিয়েট হ'ব য'ত অসমৰ যুৱক যুৱতীয়ে এই সুযোগ লাভ কৰিব ইয়াৰ ফলত অসমৰ ৰোড কানেক্টিভিটিও ডেভেলপ হ'ব কাৰণ এই সেমিকন্ডাক্টৰ কেৰি কৰি লৈ যাবলৈ এটা ওয়াল ষ্টেণ্ডাৰ্ড ৰোডৰ প্ৰয়োজন য'ত অলপ ইফাল হলে এই সেমিকন্ডাক্টৰ নষ্ট হৈ যোৱাৰ চান্স থাকে গতিকে এইখিনি আছিল আজি সেমিকন্ডাক্টৰৰ ওপৰত ভিডিঅ'টো গতিকে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু আপুনি যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব নিশ্চয় কৰিব